আমাৰ বাইবেল কুইজ চেনেললৈ আপোনাক স্বাগতম। প্ৰশ্ন নং 1, সকলদামাৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে তেজৰ মাটি হ'ল। প্ৰশ্ন নম্বৰ 2, যিহুদাৰ পদ কোনে পাইছিল? ইয়াৰ উত্তৰ হৈছে মথিয়ই পাইছিল। প্ৰশ্ন নম্বৰ 3, পবিত্ৰ আত্মা কেনেকৈ আহিছিল? ইয়াৰ উত্তৰ হৈছে অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহিছিল। প্ৰশ্ন নম্বৰ 4, পবিত্ৰ আত্মা কেতিয়া আহিছিল? ইয়াৰ উত্তৰ হৈছে 50 দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা আহিছিল। প্ৰশ্ন নম্বৰ 5, কোন ভাৱবাদীয়ে কৈছিল সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজ হৈ যাব? ইয়াৰ উত্তৰ হৈছে জুৱেল ভাৱবাদীয়ে কৈছিল সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজ হৈ যাব। প্ৰশ্ন নম্বৰ 6, কোন ভাৱবাদীয়ে কৈছিল মই প্ৰভুক সদায় মোৰ সন্মুখত দেখিলোঁ? ইয়াৰ উত্তৰ হৈছে দাউদে কৈছিল মই প্ৰভুক সদায় মোৰ সন্মুখত দেখিলোঁ। প্ৰশ্ন নম্বৰ 7, হানন কোন আছিল? ইয়াৰ উত্তৰ হৈছে হানন এজন মহাপুৰোহিত আছিল। প্ৰশ্ন নম্বৰ 8, চুকৰ প্ৰধান শিল কোন? ইয়াৰ উত্তৰ হৈছে যীচু। প্ৰশ্ন নম্বৰ 9, মণ্ডলীৰ বৃদ্ধিৰ সময়ত কিমানজন পৰিচাৰক নিযুক্ত কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 7জন পৰিচাৰক নিযুক্ত কৰা হৈছিল। প্ৰশ্ন নম্বৰ 10 আৰু আজিৰ শেষৰ প্ৰশ্ন, কোন ভাৱবাদীয়ে কৈছে পৃথিৱী মোৰ ভৰিৰ পীৰা?
ইয়াৰ উত্তৰ হৈছে যিচয়া ভাৱতীয়ে কৈছিল পৃথিৱী মোৰ ভৰি পুৰা। ধন্যবাদ সকলোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।